আছিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম মই চানিকাই মই মোৰ চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে টাইটেল থাম্বনেইল লিখি গমে পাইছে বিয়া বিয়া মানে আমাৰ মাৰ মামাকৰ জীয়েকৰ বিয়া। মানে কি হ'ল যোৱাকালি এনেকুৱা বৰষুণ দিছে, যোৱাকালি জোৰোণ আছিল, জোৰোণত যোৱা নহ'ল, ওলাই ৰখি থাকিলোঁ কিন্তু বৰষুণ নকমিল, সেইবাবে জোৰোণত যোৱা নহ'ল। মনটো বহুত বেয়া লাগিছে, যিহেতু নিজৰে বিয়া, বহুত বেয়া লাগিছে। কিন্তু ভগৱানৰ কৃপাত আজি বৰষুণ দিয়া নাই। এতিয়া 9:30মান হৈছে। মই মানে যাব ওলোৱা নাই, গাই ধোৱা নাই বাৰু, গা পা ধুই যাব ওলাওঁ। বিয়াৰ গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। বিয়া বুলি চুলি হাইলাইট কৰিছোঁ আৰু চুলি অলপ কাটি দিছোঁ, মেহেন্দি লগাইছোঁ, কাপোৰ লৈছোঁ, আপোনালোকক দেখাই থাকিম সম্পূৰ্ণকৈ। আপোনালোকে ভিডিঅ'টো চাই থাকিব, ঠিক আছে গাইজ। ওলাই ল'লোঁ, এতিয়া মই স্কুটিলৈ যাই থাকিম, দেউতা আহিব, বাহঁতো আছে, বাহঁত ই-ৰিক্সাত আহিব। এতিয়া মই বিয়ালৈ গৈ থাকোঁ, তাত সকলো মানুহ আছে, লগ পাম, আপোনালোকক দেখুৱাই দেখিম গাইজ। এয়া ইফালেও এয়া মুনু মাহী আছে, আমি চাহ খাম। এয়া গেট, ভাল লাগিছে, কিন্তু কালি তাই নাহিল, মানে বৰষুণৰ বাবে আহিব নোৱাৰিলোঁ মই, সেইকাৰণে বৰষুণ দিছে। হাই গাইছ, এইটো হৈছে মাহী, মানে মাহীৰ ছোৱালী মাহী। হাই কোৱা, আজি এনজয় বুঢ়া আৰু চবকে মানে সকলোকে লগ পাম আৰু বাদ দিছিলোঁ আৰু মানে সকলোকে লগ পাম আৰু ন, আলহী নিজৰ মানুহবোৰক সকলোকে লগ পাম। আপোনালোক আমাৰ ভাগিন ছোৱালী মোৰ লাজতে ভিডিঅ'ৰ আমাৰ মামাৰ ল'ৰা ডাঙৰটো যে ঢুকাইছে, আজি মা আৰু বাবুক মানে ধুনুক বহুত মিছ কৰিছোঁ। আহি লৈ না ধুনুক পৰিয়ালে বিয়াৰ পৰা আজি চিত্ৰাধাৰ বিলাক 3 বছৰ হ'ল বিয়া যাবাৰ। তোমাৰো সৰা চেণ্ডাল গুণ এই মাইছৰ বোলো এটা হেভি দুখ। আঙুঠিকেইটা এৰি থৈ আহিছোঁ, মানে কালি মেহেন্দি লওঁতে আঙুঠিকেইটা মানে খুলি থৈ দিছিলোঁ, এতিয়া মানে ৰূপৰ দুটা আছিল, কিনা এটা আছিল, গোটেই এৰি থৈ আহিছোঁ। মানে মাথাটো নষ্ট হৈ গৈছে, বেয়া লাগিছে। এয়া চিষ্টাৰ, আমি লগ হৈছোঁ, ফটো উঠিছোঁ।
এই যে আপোনালোকে বেংক পাৰ্টিৰ লগত গান গাই থকা দেখিছে নিশ্চয় আপোনালোকে ধৰিব পাৰিছে কোন হয় হয় শ্ৰদ্ধাৰ পাঠক সুবস নাথদেৱ মানে ইহঁতৰ আলহী নিচিনাই হয় এনে অলপ গোটেইখিনি ধেমালি কৰিলোঁ তেখেতেও গালে এওঁ লগত আছিল এতিয়া ভাত খালি হেল্ল' গাইজ বিয়া দেখাই আছোঁ আপোনালোকক আৰু এটা ভাল হৈছে বেছি গৰমো দিয়া নাই আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো এয়া বাইদেউহঁত আৰু মুনু কাপোৰটো কিয় ওলাই দিলা এইটো মই দিছিলোঁ তাইক এইবাৰ কেনে লাগিছে ভাল পাইছে মই গধূলি পিন্ধিম চাদৰ মেখেলা চাই থাকিব আৰু মেকআপ আৰ্টিষ্ট মাতিছোঁ মোৰ বান্ধৱী আপোনালোকক চিনাকি কৰি দিম মানে খালেই মানুহবোৰে আধা আধি আমি খাম অলপ পিছত ন গৰমত গুণ আহা উম্মা দেছ হাই কোৱা হাই উম্মা দে বাবা ক'ত আইতা কৰবি গাছ আমি ভাত খাম এতিয়া ভাত খাব আহিছোঁ গাইজ খানা খাব বহি গ'লোঁ এয়া আৰু আইটেম আহি থাকিব সেনেকুৱা আৰু ভিডিঅ' কৰি থাকিব ভাল নালাগে এয়া আইটেম কিবা কাৰণে আছে আৰু চাই থাকিব ভিডিঅ'টো ভাত পানী খালোঁ এয়া মেকআপ আৰ্টিষ্ট আহি গ'ল মানে মোৰ বান্ধৱীয়ে হয় তাই মেকআপ আৰ্টিষ্ট হয় তাইক মাতিছোঁ এতিয়া গধূলিৰ বাবে তাই সজাই দিব এতিয়া অৱস্থা একদম বেয়া হৈ গৈছে বাপৰে কাৰণ গৰম দিছে যিহেতু চাই থাকিব হিচাবলৈ সন্মুখত আছে কত বাধাৰে ওজন গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে আমাৰ মাইকতে মোৰ আধা লোৱা হৈ গৈছে এতিয়া কাপোৰযোৰ পিন্ধিব আছে আৰু চুলিখিনি ষ্ট্ৰেট কৰি দিব আৰু এতিয়া কৰি দিছে ৰ'ব দেখাই আছোঁ মানে কি হয় সকলো কইনাৰে মানে এটা চখ থাকে যে গধূলি টাইমত ধুনীয়াকৈ ওলাম আৰু ইমান পইচা ভৰি মানে মেকআপ আৰ্টিষ্ট মতা হয় কিন্তু সময়ৰ অভাৱত মানে এনেকৈ ওলাব লগা হয় মানে যিহেতু মানুহবোৰ আহি আছে মাত দিব লাগে তাইক বাহিৰত এনেকৈ ওলাই দি আছে এইজনী বান্ধৱীক লগ পালোঁ তেওঁ ইউটিউবাৰে হয় মানে তেওঁৰ ভিডিঅ' মই চাওঁ আৰু মোৰ ভিডিঅ' বোলে চাই ক'লে মোৰ আগত আৰু তেনেকৈ মানে চিনাকিটো হ'লোঁ ভাল লাগিল তোমাক লগ পাই ভাল ফ্ৰেণ্ড হ'ম বুলি আশা ৰাখিলোঁ ফ্ৰেণ্ডছ এয়া ফাইনেল লুক মানে ফটাটো মানে গুচি গৈছে গৰমত আৰু ষ্ট্ৰেট কৰাৰ বুলি যে কৈছিলোঁ মই ষ্ট্ৰেটে কৰিছিলোঁ চুলিকেইডাল মানে গৰমতে একদম মই থাকিব পৰা নাই সেইবাবে মই এটা খোপা বান্ধি থৈ দিছিলোঁ এনেই নৰ্মেলকৈ তাৰপিছত আৰু সলকাই দিলোঁ দিয়াৰ পিছত এনেকুৱা দেখা হৈছে মোক কিন্তু মেকআপখিনি তাইৰ মই বেয়া পোৱা নাই ভালে পাইছোঁ এয়া আৰু যিয়ে নহওক ভাল লাগিছে এয়া যে দৌ কাষে বহি আছে এই দুজনী হৈছে মোৰ মৰমৰ মাহী বিৰাট গৰম দিয়ে আমি নাচা নাই
তুমি মোৰে যে কত জনমৰে মোৰ আপোন যে তুমি খুবা তুমি সপোন মোৰ আকাশৰে তুমি পোহৰ যে মনে আজি পাখি মেলে ফটোশ্বুট আছে আৰু ল'ৰা আহিব এতিয়া হৈছে এতিয়া দৰা আহিবৰ টাইম হৈছে সেইবাবে আগতীয়াকৈ যোগাৰখিনি কৰি থৈছে আৰু ভকতসকল আহিছে আমাৰ যিহেতু শংকৰীয়া বিয়া ইফালে খানা বনাই আছে গাইজ আমি দৰা আহক ৰখি আছোঁ ইয়াতে দৰা আহিব সকলোৱে বহি আছোঁ প্ৰত্যেকেইজনী যাত্ৰা হেঁপাহিছিলা দেখাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰনে হেঁপাহ কি জানে মনে করা অভিমান বিয়া শেষ হ'ল আমি শংকৰীয়া মানুহ যিহেতু আমাৰ জলদি বিয়া শেষ হয় বিয়া শেষ হ'ল এতিয়া আমি ভাত খাব আহিছোঁ কাপোৰটো চেঞ্জ কৰি ল'লোঁ মানে এতিয়া ঘৰত যাওঁ এতিয়া 1:30 বাজিছে বিয়া চিয়া খতম কইনা যাবই আৰু আমিও ঘৰত যাওঁ মানে যিহেতু ওচৰত হয় যাওঁ গোটেইখিনি আছে বাহঁত ভিনদেউহঁতৰ লগত ঘৰত যাওঁ আজিৰ এই বিয়াৰ ভ্লগটো আপোনালোকে কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে আজিলৈ আহিছোঁ বাই বাই ধুপি ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জন